আপোনালোকে কেতিয়াবা বাছত গ'লে যদি আপোনালোকৰ বমি বমি ভাৱ লাগে বা আপোনালোকৰ যদি বমি হয় তেতিয়াহ'লে আপোনালোকে এটা কাম কৰিব পাৰে। এটা মই আজি আপোনালোকক একুৱা প্ৰেছাৰ পইণ্ট আপোনালোকক দেখুৱাই দিম। সেইটো আমাৰ কি কয় P6 বুলি কয়। তো কেনেকৈ কৰে আহক মই দেখুৱাই দিম, তাৰপিছত মই কৈ থাকিম আপোনাৰ। তো চাওক এনেকৈ বাহঁত খান ল'ব আপোনালোকে। বাহঁত খান লৈ আপোনালোকে এই বাহঁতো যে আপোনালোকে এইখিনি আমাৰ হাতখনৰ জইনটো শেষ হৈছে। তো ইয়াত এনেকৈ আপোনালোকে এই চাওক 3টা আঙুলি ল'ব এনেকৈ। 3টা আঙুলি লৈ এই 3টা আঙুলি যে আপোনাৰ ল'লে এইখিনি আমাৰ 3টা আঙুলি আপোনাৰ কি শেষ হৈছে আপোনাৰ। তো এইখিনিত আপোনালোকে কিনা আঙুলিতে হওক বা আপোনাৰ বুঢ়া আঙুলিটো ল'ব পাৰে। মই মানে দেখাবৰ অসুবিধাৰ কাৰণে এনেকৈ দেখাই দিছোঁ। তো এইখিনি পইণ্ট আপোনাৰ এইখিনি পইণ্টত আপোনালোকে এই আঙুলিৰে চাৰ্কুলাৰ মোচনত আপোনালোকে 5ৰ পৰা 7 মিনিট সময় আপোনালোকে মাছাজ কৰিব আপোনাৰ। এই পইণ্টটো কি হয় আমাৰ বমি বমি ভাৱ যে হয়, বমি যে হয়, এইবিলাকৰ কাৰণে আপোনাৰ একুৱা প্ৰেছাৰ পইণ্ট হয় আমাৰ এইটো এইটো P6 বুলি কয় আপোনাৰ। যদি এনেকৈ আপোনালোকে 5ৰ পৰা 7 মিনিট সময় যদি আপোনালোকে মাছাজ কৰে তেতিয়া কি হ'ব, আপোনালোকে গাড়ীত গ'লে যে বমি বমি ভাৱ হয়, আপোনাৰ বমি বমি যে লাগে বা আপোনাৰ যে মূৰ ঘূৰোৱাৰ নিচিনা হয়, সেইবিলাক বস্তু আপোনালোকৰ কি হয় কমি আহে আপোনাৰ। তো আপোনালোকে 5ৰ পৰা 7 মিনিট সময় এনেকৈ আপোনালোকে মাছাজ কৰিব। যেতিয়া আপোনালোকৰ গাড়ীত গ'লে বমি হোৱা, আপোনাৰ বমি বমি ভাৱ হয় বা মূৰ ঘূৰাৰ নিচিনা সমস্যা হয়, এই একুৱা প্ৰেছাৰ পইণ্টটোত আপোনালোকে মাছাজ কৰিলে এইবিলাক সমস্যা আপোনাৰ কি বহু পৰিমাণে আপোনালোকৰ কমি আহে। তো ফ্ৰেণ্ডসকল যদি ভিডিঅ'টো ভাল লাগে মোৰ ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো ফ্ৰেণ্ডসকল ধন্যবাদ।